লগত আজি অনুপ আহিছে। এয়া অনুপ কোনোলে আহিব নোৱাৰিলে, তো আপোনালোকে ইয়াত আৰাডঙত আহিব। বহুত ধুনীয়া এখন পাৰ্ক আপুনি চাব পাৰে, বাচ্চাৰ কাৰণে ধুনীয়াকৈ লগাইছে। আৰু লগাই খানা খাব পাৰে। আৰু এইখনৰ আপোনাৰ গাঁৱৰ ভাষাতকৈ মাখৰাং বুলি লিখা আছে। তো ইয়াৰ অৰ্থ নিশ্চয় কিবা এটা আছে, মই নাজানো বিশেষ। তো আপোনালোকে আহক ইয়াত জানুৱাৰী নতুন বছৰৰ মানে এনজয় কৰক আহি পেলাই। এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সবাই ভাল। আশা কৰোঁ গাইজ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো নতুন ভিডিঅ' আৰু দিন চাগে জানুৱাৰীত আহি আছে। তো এইখন নতুন এখন পাৰ্ক, আপোনালোকে ইয়াতে আহক। বহুত ধুনীয়া এখন পাৰ্ক ইয়াত বনাইছে আৰু এইখনতে আপোনালোকে বহুত এনজয় কৰিব পাৰিব। তো বলক গাইজ এই পাৰ্কখন মই এক্সপ্ল'ৰ কৰোঁ। অনুপে ক'ব আহি ইয়াত কেনেকুৱা লাগিল। অনুপ, কেনেকুৱা লাগিছে ইয়াত আহি? ধুনীয়া জেগা। মানে কি কয় আপোনাৰ কি কয় আহাৰ কি কয় কষ্ট ৱেষ্ট নহয়। মাত্ৰ 50 টকা এটা ল'ব আৰু 50 টকা মানে ফিছৰ ভিত্তিত আপোনালোকে ইয়াত আহি বহুত ভাল পাব। আমি আহিলোঁ ইয়াত মানে ফাৰ্ষ্ট আহিলোঁ। ইয়াত গোটেইখিনি সুবিধা আছে। কি কয় আপোনাৰ খোৱাৰ পৰা আৰম্ভ কৰি চবখিনি আছে। আৰু পিকনিক খালে আপোনালোকে ইয়াৰ পিছফালে খাই আছে, তাত খাব পাৰিব আৰু ইয়াত ঘূৰিব পাৰিব। তো গাইজ দেৰি নকৰিব, ইয়াত আপোনালোকে আহি যাওক।